আৰু এই কঁঠালৰ পিঠাৰ কেতিয়াখন দিছা? নমস্কাৰ, মই প্ৰণীতা। আপোনালোকে চাই আছে মোৰ অসমীয়া ইউটিউব চেনেল PD মিক্সিং ব্লগছ। আৰু আজি আহিলোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু আজিৰ ভিডিঅ'টোনো কি, থাম্বনেইলখন চাই আপোনালোকে গম পাইছে। আজিৰ ভিডিঅ'টো হৈছে কঁঠালৰ ওপৰত। যিহেতু এতিয়া কঁঠালৰ ছিজন চলি আছে, চাৰিওফালে কঁঠাল কঁঠাল কঁঠাল, আৰু কঁঠালবোৰ খাই খাই আমনি লাগি গৈছে। সেইকাৰণে ভাবিছোঁ আজি ৰৈ যোৱা কঁঠালখিনিৰে এটা ৰেচিপি বনাই আপোনালোকক দেখুৱাম। ৰেচিপি মানে পিঠা বনাম, আৰু সেই পিঠা হয়তো সকলোৱে বনাই খাইছে আৰু খায়ো পাইছে। যিসকলে খাই পোৱা নাই, মোৰ ভিডিঅ'টোৰ দ্বাৰা মানে বনাই কিনে খাই চাব পাৰে, বহুত টেষ্টি হয়। আৰু ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কেনে পালে কমেণ্ট কৰি জনাব। তেন্তে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি দেখিছে কঁঠাল, আৰু কঁঠালখিনি এনেদৰে মই চৰিয়া এটাত ওলাই লৈছোঁ। কঁঠাল মানে কঁঠালৰ কুহখিনি, আৰু ইয়াৰে গুটিবোৰ গুচাই এনেদৰে এইখন যে দেখিছে ৰুকনিখন, তাত মানে এনেদৰে ৰুকি দিছোঁ মানে প্ৰায় চেকাৰ নিচিনাই হৈছে। আৰু যদি এনেদৰে চেকি দিওঁ তেতিয়াহ'লে মানে খাই ভাল লাগিব। যদি ডাইৰেক্ট মানে দি দিওঁ কঁঠালটো, তেতিয়াহ'লে জাবৰ জাবৰ টাইপ হৈ থাকিব। সেইটো কাৰণে এনেদৰে মই গোটেইখিনি কঁঠাল ৰুকি লৈছোঁ। এইখিনি হৈছে চাউল, আৰু এই চাউলখিনি মই গুড়া কৰি ল'ম। এই চাউলখিনি গুড়া কৰাৰ পিছত ইয়াতে পৰিমাণ মতে মানে যিমানখিনি লাগে আৰু নিমখ চেনি গোটেইখিনি দি দিম। আৰু যদি কঁঠালটো মানে বেছি মিঠা হয়, তেতিয়া চেনিৰ পৰিমাণটো অকণমান কমাই দিব। কিয়নো কঁঠাল যদি বেছি মিঠা থাকে, চেনিও বেছি হৈ যাব, ভাল নালাগিব খাই। সেইটোৰ কাৰণে মানে অকণমান কমাই দিব পাৰে যদি কঁঠালটো বেছি মিঠা থাকে। আৰু মই ইয়াতে অলপ নিমখো দি দিওঁ। নিমখ দি দিলোঁ। এতিয়া এইখিনি মিক্স কৰি মানে সানি ল'ম। আৰু এই কঁঠালখিনি গুড়াখিনিত দি দিম। তাৰপিছত গোটেই মিক্স কৰি মানে সানি ল'ম।
আৰু এইখিনি মানে গোটেই মিক্স কৰি সানি লোৱা হ'ল মানে এতিয়া বনাম আৰু পিঠা হোৱা নাই কঁঠালৰ মালপোৱা এখন কুচি যালে এখন দুটালে আৰু এয়া হৈ গ'ল কঁঠাল পিঠা ৰেডি কিছুমানে কলপাতত দিও বনায় আমি এনেদৰে বনালোঁ যিহেতু কলপাত নানিলোঁ আৰু এই প্লেটখন মই এনেদৰে ৰেডি কৰিছোঁ আৰু এই প্লেটখন দিম মায়ে মানে ভিডিঅ'ত উঠিব লাজ কৰে আৰু আজিও কৈছিলে ভিডিঅ'ত উঠাব নালাগে মই নুঠাওঁ বুলি কৈ মনে মনে মুখখনো উঠাই দিলোঁ কঁঠালৰ পিঠা হ'ল আৰু গধূলি চাহকাপ কঁঠালৰ পিঠা দি খালোঁ আৰু যদি কঁঠালবিলাক এনে খাব বেয়া পায় আপোনালোকে তেতিয়াহ'লে মানে পিঠা বনাই খাব পাৰে মানে পিঠাৰ নিচিনা হ'ব মই ভিডিঅ'টো দেখুৱালোঁ কেনেকৈ বনাই খাব লাগে সেনেদৰে আপোনালোকে পিঠা বনাই খাব পাৰে আৰু বহুত টেষ্টি হয় খাবৰ কাৰণে